এইটো এতিয়া আমি গছ পুলি আনি লগাই দিম লোৱা দিবা আছো আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলো ডিমৰীয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলো ইয়াত দুগৰাকী জন্মদিন আজি যি দুগৰাকীৰ জন্মদিন এগৰাকী 2 বছৰীয়া ছোৱালী এগৰাকী আমাৰ ৩৮ বছৰীয়া যুৱক গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোডাল গছপুলি ৰুলো আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছো যাতে আমি গছক সদায় গছ এনেকে লগাই যাওঁ গছক প্ৰতিপালন কৰো আৰু এখন সুন্দৰ সেউজ ধৰণী সেউজ পৃথিৱী সেউজ অসম গঢ়িব পাৰো আৰু এয়া আমাৰ একটা নতুন ইনিচিয়েটিভ এই কাৰণে আছিল যে আমি ৰাইজক বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰো নিজৰ জন্মদিনটো সকলোৰে কাৰণে এটা স্মৰণীয় দিন এই দিনটোত যদি কোনোবাই এজোপা গছ লগায় সেই গছজোপাৰ প্ৰতি মৰম থাকে সময়ে সময়ে গছজোপা প্ৰতিপালন কৰিবৰ কাৰণে তেওঁ আহি চাব পাৰে এই শপত উদ্যানখন সকলো সমষ্টিতে এখনকৈ হ'ব অহাকাইলৈ আমি বিধানসভাত গোটেইবিলাক বিধায়ককে আমি পত্ৰ দিম তেওঁলোকে নিজে ঠাইসমূহ চাই দিব যে কোন অঞ্চলত হলে ভাল হয় যাতে ৰাইজৰো সুবিধা হয় আৰু সুন্দৰভাৱে উদ্যানখন আগবঢ়াই নিয়াত সুবিধা হয় তেনেকেই উদ্যানখন কৰাৰ পিছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তাক প্ৰতিপালন কৰিব ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহে তাক চোৱা চিতা কৰিব আৰু নিশ্চয়কৈ যোনে জন্মদিনত গছপুলিডাল লগাব তেওঁৰোতো এটা আৱেগ থাকিব যে মোৰ জন্মদিনত এইডাল গছপুলি লগাইছিলো গতিকে মাজে মাজে তেওঁ আহিব তেওঁ প্ৰতিপালন বা চোৱা চিতা কৰি থাকিব গতিকে মই ভাবো যে ইয়ে আমাক গছৰ লগত এটা আত্মিক সম্পৰ্ক আৰু আমাৰ জন্মদিনটোক স্মৰণীয় কৰি ৰখাৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হ'ব ৰিং ৰোড নিৰ্মাণৰ লগত খেতি নলগেদা পাহাৰখন হৈ আছে যাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত বোকা মাটি আজি মই আহি থাকোতে আমাৰ বিধায়ক ডাঙৰীয়া কথাটো কৈছে নিশ্চয়কৈ এই কথাটো কি হৈছে চাব লাগিব এটা কথাও স্পষ্ট যে আমাৰ উন্নয়নৰ কামো হ'ব লাগিব আৰু তাৰ লগত প্ৰকৃতিৰ ৰক্ষা হ'ব লাগিব গতিকে উন্নয়নটো বাদ দিব নোৱাৰো কাৰণ ৰিং ৰোডটো আমাৰ হ'বই লাগিব ৰিং ৰোডটোৱে আমাৰ গোটেই অঞ্চলটোক বা গুৱাহাটীৰ ওচৰে পাজৰে ৰিং ৰোডটোৱে আমাৰ গোটেই গুৱাহাটীখনৰ ভৱিষ্যতৰ কাৰণে এটা বহুত ডাঙৰ কমিউনিকেশ্যন নেটৱৰ্ক হ'ব যাৰ দ্বাৰা আমাৰ অঞ্চলটো আগবাঢ়ি যোৱাত সহায় হ'ব কিন্তু তাৰ লগে লগে আমি চাব লাগিব যে ৰিং ৰোড নিৰ্মাণৰ কাৰণে যাতে ক'তো প্ৰকৃতিৰ ক্ষতি নহয় বা তেনেকুৱা কথাও নাহে এই কথাখিনি আজি মোক বিধায়ক ডাঙৰীয়াই কৈছিলে যে ৰাইজৰ এনেকুৱা কথা দুটামান আছিল মই খুব কম দিনৰ ভিতৰতে কথাটো জানি ল'বৰ কাৰণে চেষ্টা কৰিম দুৰ্ঘটনা সংঘটিত হয় কথাটো হ'ল যে কি হৈ আছে মোক জানি ল'বলৈ দিয়ক তাৰপিছত মই নিশ্চয় অঞ্চলত বনৰীয়া হাতী নিধন হৈ থাকে এই বিষয়ে এই অঞ্চলটোত বিশেষকৈ যিখিনি মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল এই সীমান্তৱৰ্তী অঞ্চলত মেঘালয় অঞ্চললৈকে সোমাই গলে তাত হাতী নিধন হয় বুলি মাজে মাজে খবৰ আহে কিন্তু অসমত কেতিয়াও অসমৰ বাউণ্ডেৰীৰ ভিতৰত হাতী কেতিয়াও নিধন নহয় আৰু সেইকাৰণে মেঘালয় সীমান্তৱৰ্তী অঞ্চলত মেঘালয়ৰ পৰা হাতীবিলাক অসমলৈ সোমাই আহে যি নহওক অসমৰ মানুহে কেতিয়াও হাতী এনেকে নিধন কৰাৰ বাতৰি আমি পোৱা নাই কিন্তু মেঘালয় এৰিয়াত হয় বুলি মাজে মাজে খবৰ আহে যি নহওক আমাৰ য'তেই নহওক সীমালৈ কথা নাই মেঘালয় হওক অসমে হওক আৰু হাতী নিধন হোৱাটো আমি কেতিয়াও নিবিচাৰো আৰু এইকেইদিনৰ ভিতৰত এনেকুৱা ধৰণৰ সমস্যা আমাৰ বহুত আছে হাতী মানুহৰ সংঘাত বান্দৰৰ সমস্যা এইবিলাক আছে মই এই এছেম্বলিৰ ভিতৰতে আমাৰ সকলো বিধায়কৰ লগত এই সম্পৰ্কে এটা আলোচনা কৰিম আৰু তাৰ পিছত আমি কিছুমান এই কথাটো একেবাৰে নোহোৱা কৰিব নোৱাৰিব কিন্তু সুন্দৰভাৱে সমভাৱে সহজীৱী কেনেকৈ হ'ব পাৰো আমি কেনেকে প্ৰকৃতিৰ দুইটাই মানুহ আৰু হাতী কেনেকে একেলগে বাস কৰিব পাৰো সেই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টিৰ কাৰণে চিন্তা কৰিব লাগে অসমতে নিধন হৈ আছে মই মোৰ যিটো খবৰ আহি আছে এই খবৰটো মানে
সীমান্তৱৰ্তী অঞ্চলত আৰু সীমান্তৱৰ্তী অঞ্চলত কাৰণ আমাৰ ইয়াতে মানুহে হাতী মানে তেনেকুৱা নিধন কৰা ঘটনা আমাৰ মানুহৰ হাতত নাই। যদি কিবা প্ৰাকৃতিক দুৰ্যোগত নিধন মৰে সেইটো বেলেগ কথা, কিন্তু সাধাৰণতে মানুহে হাতীক আক্ৰমণ কৰি মাৰা সেনেকুৱা ঘটনা আমাৰ ইয়াত হোৱা নাই। কিন্তু কিছুমান অঞ্চলত বিশেষকে বাহিৰৰ পৰা চিকাৰী কিছুমান আছে, সেইটো খবৰ আমাৰ তাত আহে, কিন্তু সেইটো অসমৰ বাহিৰতে পায়। যি নহওক, য'ৰেই নহওক, আমি সকলো ফালে সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব আৰু এই কথাবিলাকত আমি ভৱিষ্যতলৈ কেনেকে ইয়াক দৰকাৰ হলে জন্মদিন সেউজ সপ্তাহ উদ্যান এটি এটা খুব সুন্দৰ পদক্ষেপ আমাৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটোৰ শুভাৰম্ভ ডিমৰীয়া সমষ্টিত কৰাৰ বাবে আমাৰ ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ ডিমৰীয়াবাসী ৰাইজে এই যি উদ্যান হ'ব এই উদ্যানখন সুৰক্ষিত কৰি ৰাখিব বন বিভাগৰ লগত একত্ৰিত হৈ আৰু আমি নিশ্চিত এই যি শুভাৰম্ভ অসমৰ ভিতৰত প্ৰথম ডিমৰীয়াতে হৈছে এই অনুষ্ঠানটোৰ যোগেদি আমি শিপাৰ লগত সকলোৱে একত্ৰিত হৈ থাকিব পাৰিম, আমি প্ৰকৃতিৰ লগত সকলোৱে একত্ৰিত হৈ থাকিব পাৰিম।